গাইছ আজি মোৰ মঞ্চলৈ ফাটাফাটি মাল দুটামান লৈ আনিছোঁ গতিকে তোমালোকে পলম নকৰি প্ৰথম ভিডিঅ'টো চাই লোৱা তাৰপিছত মই মহাফলন দি আছোঁ হেল্ল' ফ্ৰেণ্ডছ হেল্ল' ফ্ৰেণ্ডছ এইটো কেনেকুৱা হ'ব বাৰু ভাল হ'ব না ভাল হ'ব না নহয় ভালেই হ'ব ধুনীয়া হ'ব খালি ভৰাই দিয়াহে কথা আৰু মানে খাবৰ কাৰণে আৰু বেয়াকৈ ভাবি নল'ব কিছুমানেতো আৰু বেয়াকৈ ডাইৰেক্ট ভাবি লয় মই বেয়াটো মানে ভাবা নাই কিছুমানে বেয়াকৈ ভাবি লয় কিন্তু মই বেয়াকৈ ভাবি নলওঁ মই জানো নহয় তোমাৰ নিচিনা মানুহক তেনেকুৱা চাইজৰ মালটোৱে লাগে বুলি তো খাবৰ কাৰণে বহুত ভাল হ'ব কাৰণ কিয় বেঙেনা পিটিকা অলপ বেঙেনাটো ডাঙৰ হ'লে বেছি ভাল লাগে আৰু কাৰণ কিয় পিটিকা খাই বহুত ভাল লাগে আৰু মই বিশেষকৈ পিটিকা খাই বেছি ভাল পাওঁ ধুনীয়াকৈ গৰম ভাতৰ লগত পিটিকা বনাওঁ আৰু গৰম ভাত আৰু বেঙেনা পিটিকা আৰু আলু পিটিকা এনেকৈ মানে গৰম হ'লে আৰু এটা যাব আৰু মানে এটা ভাত খাব পাৰিম আৰু এইটো এইমাত্ৰ আনিলোঁ বজাৰতে এতিয়া বনাব ওলাইছোঁ দুপৰীয়া সাজত তো ইয়াৰে বনাম আজি বেঙেনা পিটিকা আৰু চিকেন আনিছোঁ অলপমান চিকেন বনাম আৰু লগত ভাত আছে এনেকৈ বেলেগ চব্জি লৈ তাই ভিডিঅ' বনাব নোৱাৰে কিন্তু এইটো চাইজৰ আৰু এইটো একদম হিচাপৰ বেঙেনাটো লৈহে ভিডিঅ' বনাব পাৰে তাই বাৰু তাই যি ধৰণে বেঙেনাটো লৈ বনাই নবনাই পিটিকা কৰে নকৰে আমাৰ তাত কোনো কথা নাই কিন্তু তাই তলফালেদি বগা পেণ্ট এটা পিন্ধি আছে নেকি বাৰু তোমালোকেও লক্ষ্য কৰা আৰু ময়ো ভাল ধৰণে চাওঁচোন কেলা হয়তো কথাটো বগা মাইনা পেণ্ট এটা লগাই আছে তাকে দেখুৱাই বেঙেনাটো লগত লগাই ভিউজ ল'বলৈ আহিছে এই কেলা পাখৰি কি যে কেলা নিঞ্জা টেকনিক আছে আমাৰ অসমৰ বোৱাৰীবোৰ কেলা বেঙেনা লৈ ভিতৰত কেলা বগা মাইনা পেণ্ট এটা লগাই লৈ ৰাইজক অকণমানহে দেখুৱাইছে কেতিয়াবা খুলি দেখুৱাই দিবিচোন আমি চাম কেলা কেনেকুৱা এইবোৰৰ ভিডিঅ' যেতিয়া মোৰ ওচৰলৈ আহে এনেকে তেতিয়া মই চিন্তা এটা কৰোঁ কেনেবাকে এহেঁতৰ মতা মানুহবোৰে ঢেঁকী দিব নাজানে নেকি বাৰু মই পাব লাগিছিলে কেলা এনেকুৱা ধৰণৰ মাইকী একেদিনাই ঢেঁকী দি কেলা কুবলিৰ চাইজ কেলা এইটো কৰি পেলালোহেঁতেন বয়ফ্ৰেণ্ডৰ লগত মই যেনেকৈ শুই থাকিব লগা হৈছে কোনোবা আহিবা নেকি মোৰ লগত মানে এনেকৈ কাপোৰৰ তলত শুই থাকিবলৈকে আহিবা নেকি কোনোবা বয়ফ্ৰেণ্ড এটা আজিলৈকে নপতিলে আৰু আহিব কোনোবা হ'ব কেলা বেছিকে খজুৱাইছে নেকি জান যদিহে বেছিকে খজুৱাইছে তুমি এটা কাম কৰা বৰ বেঙেনা এটা লৈ লোৱা কম্বলৰ ভিতৰতে লাহেকে কিন্তু এটা কথা আকৌ কিবা কাৰণত যদি ভাগি থাকি আহে তেতিয়া আমি এইডালো ৰিস্ক নলওঁ যা ভিডিঅ' বনাই তাই নিমন্ত্ৰণ কৰিছে কোনোবাই আহিবা নেকি আয় কালা ইমান ৰাম খজতি নে তোৰ যদিহে ইমান খজতি লাগিছে তেতিয়াহ'লে এটা কাম কৰ নিমখ অকণমান কেলা লেপি থৈ দে তেতিয়া একদম খজতি খতম গাইছ ফালনটো বেয়া দিছো নেকি আচলতে এনেকুৱাবোৰক এনেকৈ ফালন দিব লাগে নহয় জানো হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ মই আকৌ আহি গ'লোঁ আজি উইথ মেকআপ মানে মেকআপ কৰিছোঁ আজি কালি আনিছিলোঁ মই আকৌ আহি গ'লোঁ আজি উইথ মেকআপ তাকো এই মালকেইটা দেখুৱাই বাৰু বাদ দে আগতকৈ তোৰ এইকেইটা ৱেটটো বেছি হৈছে নে নাই কমিছে ডক্তৰৰ ওচৰলৈ গৈ খাচী কৰি ল'লে তাৰপিছত আধা মাইকী হৈ আছে আধা মতা হৈ আছে তাৰপিছত এইগালনো কেনেকৈ ফুলালে গম নাপাওঁ তাকো ৰাইজৰ মাজত কেলা দেখাই হেল্ল' গাইছ আমি কিবা তই যেনেধৰণে এই বস্তুখিনি দেখুৱাই ভিডিঅ'বোৰ আপলোড কৰিছ আজি ডাঙৰ মানুহখিনিয়ে চাইছে কণ্ট্ৰল কেপাচিটি থকা মানুহখিনিয়ে যেনে তেনে মন চন বান্ধি মেলি তোৰ ভিডিঅ'টো স্ক্ৰল কৰি দিছে আঁতৰি গৈছে কিন্তু সৰু ল'ৰা ছোৱালীকেইটা যেতিয়া ৰিলছবোৰ বা মোবাইলটো চাই থাকে তেতিয়াতো ওলাই যায় তোৰ এই বুকুৰ ফাঁককেইটা এই লাডুকেইটা কিহৰ লাডু এহঁতিওতো চিন্তা কৰিবলগীয়া হয় ন গতিকে ভিডিঅ' আপলোড কৰিছ ভাল ধৰণে আপলোড কৰ আমি আছোঁ আমি নিশ্চয় ছাপোৰ্ট কৰিম আমি অসমীয়া মানুহ হিচাপে অসমীয়া ল'ৰা ছোৱালীক আমি সহায় কৰিম প্ৰতিটো ক্ষেত্ৰত কিন্তু হ'ল বুলিয়ে তোৰ এই বাদুকেইটা এনেকৈ দেখুৱাই মই আজি উইটাৰ